নমস্কাৰ নিমটি ফিল্ম বপুজা ঠাকুৰে স্বাগতম জনাই প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জনাব লৈছো মণিপুৰত বাতিল কৰা হৈছে ৰেল সেৱা আৰু মণিপুৰৰ উত্তপ্ত পৰিস্থিতি বৰ্তমানে অব্যাহত আছে আৰু কালি দিনটোত আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো দেখিবলৈ পোৱা গৈছিল জনজাতীয় আন্দোলনে এক হিংসাত্মক ৰূপ ল পৰিলক্ষিত হৈছিল আৰু ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যে সান্ধ্য আইন জাৰি কৰা হৈছে আৰু ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল আৰু আজি পুনৰবাৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰেল সেৱা বাতিল কৰা হৈছে আমি মণিপুৰৰ সবিশেষ জনাম এনিএম টিভিৰ দৰ্শকক বিক্ষিপ্ত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আন এক সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মণিপুৰত বাতিল কৰা হৈছে ৰেলৰ চলাচল মণিপুৰলৈ যাবলগীয়া সকলো ৰেল বন্ধ কৰিলে এনএফ ৰেলৱে চৰকাৰৰ পৰামৰ্শ অনুসৰি বাতিল কৰিলে ৰেলৰ চলাচল পৰিস্থিতি হামনকটলৈ ৰাজ্যখনত ব্যাহত থাকিব ৰেল সেৱা আমি পুনৰবাৰ জনাইছো মণিপুৰত বাতিল কৰা হৈছে ৰেল সেৱা আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটি জনাইছো মণিপুৰত বাতিল কৰা হৈছে ৰেলৰ চলাচল আৰু মণিপুৰলৈ যাবলগীয়া সকলো ৰেল বন্ধ কৰিলে এনএফ ৰেলৱে চৰকাৰৰ পৰামৰ্শ অনুসৰি বাতিল কৰিলে ৰেলৰ চলাচল আৰু পৰিস্থিতি হামনকটলৈ ৰাজ্যখনত ব্যাহত থাকিব ৰেল সেৱা যিহেতুকে শনিবাৰে দিনটো দেখিবলৈ পোৱা গৈছে এই জনজাতীয় আন্দোলনে এক হিংসাত্মক ৰূপ লোৱা পৰিলক্ষিত হৈছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যে সান্ধ্য আইন জাৰি কৰা হৈছিল আৰু ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল আৰু আজিৰ দিনটোত খবৰ জনাব বিচাৰিছো মণিপুৰৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰিছে ৰেলৰ চলাচল আৰু মণিপুৰলৈ যাবলগীয়া সকলো ৰেল ইতিমধ্যে বন্ধ কৰিলে এনএফ ৰেলৱে চৰকাৰৰ পৰামৰ্শ অনুসৰি বাতিল কৰিলে ৰেলৰ চলাচল আৰু পৰিস্থিতি হামনকটলৈকে ৰাজ্যখনত ব্যাহত থাকিব ৰেল সেৱা